বিৰুদ্ধে যিবোৰ বাতৰি ওলাই আছে 10% সঁচা নহয় ন্যায়ালয়ে ন্যায় নিদিয়াৰ আগতে মোক মিডিয়ায়ে ফাঁসি দিলে মই লুকাই আছিলো পলাই থকা নাই মই মা সম্পৰ্ক কৰিম সো बे बाथ्राखौ बुंदों समी बरा बिथांजोआ नोंथांमोना गोबाङानो मोनथिखाबाय आरो गोबाङानो नुखाबाय जानो हागौ अनलाइन ट्रेडिं एप्सजों कोटि कोटि रां लुटिनानै खारखोमानानै थानाय समी बरा बिथांजोआ दिनै गावनि फेसबुक पेजआवहाय जे लाइभ भिडिअ लाबोनानै बिथाङा माखासे बाथ्रा खेंफोरथि होनायखौ बे समाव नुनो मोननाय जादों सरायजोफोर बिदिब्ला नोंथांमोना समी बरा बिथांजोआ गावनि फेसबुक पेजआवहाय लाइभ भिडिअनि गेजेरजों मा बाथ्रा फोरमायदों बिथांजोआ मा खेंफोरथि होदों नोंथांमोना बिथांजोनि सुंद' खेंफोरथि होनाय भिडिअ क्लिप्सखौ जोबजासे नायनानै लादो बहुत निउज नी আছে बहुत अपप्रचार চলি আছে जी নিউজ বাজিছে তাৰ 10% সঁচা নহয় আৰু মই ইমান দিনে একো মাত মাতিব পৰা নাই কাৰণ ইমান হেৰেসমেন্ট ইমান মেন্টাল হেৰেসমেন্ট যোনটো কেতিয়াও মই ভাবাই নাছিলো হ'ব বুলি সেইখিনি মই পাৰ কৰিব লগা হৈছে মেন্টালি প্ৰস্তুত নাছিলো কোনো ধৰণৰ কথা ক'বলৈ বা কিবা ষ্টেটমেন্ট দিবলৈ হেতু কাৰণে 7 দিন মই যেনে কটালো কিন্তু এতিয়া জুখতকৈ বহুত বেছি অপপ্ৰচাৰ চলিছে বহুত ধৰণে মোক হাঙুৰ খুৱাইছে বিভিন্ন ক্ষেত্ৰত ন্যায়ালয়ে মোক দুখী কৰা আগতে নিউজ মিডিয়াই মোক দুখী কৰি মোক এতিয়ালৈকে ফাঁসি দিছে মোক অলৰেডি মই দুখী বুলি কথা কৈছে আৰু বহুত ধৰণৰ নিউজ বিভিন্ন ধৰণৰ নিউজ মোৰ কেছটোৱে ট্ৰেডিংৰ ওপৰত আছে কিন্তু এটা কেছটো অকল মোৰ ওপৰত হৈ গ'ল আজি ফাইনালি বহুত দিনৰ পিছত সাহস কৰি মই সাৰেন্ডাৰ কৰিব ওলাইছো মই ফুল কোঅপাৰেট কৰিম পুলিচৰ লগত ইমান দিনে কৰিব পৰা নাছিলো মই পলাই কতো থকা নাই মই লুকাই আছিলো অকনমান মই পৰা নাছিলো সহ্য কৰিবলৈ ইমান সহজ নহয় নিউজ এটা শুনি থকা বা নিউজ এটা কৰি থাকিলে যি মন যায় তাকে কৈ আছে কোনো ধৰণৰ তথ্য নোহোৱাকে কথা কৈ আছে মই ভাবিছিলো ইমানখিনি কেতিয়াও নিউজ মিডিয়াই নকৰে ইমান তথ্য নথকাকে ইমান নিউজ নবজায় কিন্তু আজি নিউজৰ মিডিয়াৰ ফলত মই আজি দুখী গোটেই মানুহৰ আগত মোৰ মান সন্মান মোৰ মা দেউতা মোৰ পৰিয়ালৰ গোটেইবোৰ উলংঘ হৈছে আৰু এতিয়া আৰু ধৈৰ্য ধৰিব পৰা নাই সবৰ এটা সীমা থাকে হেতু কাৰণে আজি মই সাৰেন্ডাৰ কৰিম আৰু মোৰ বিশ্বাস যে তথ্য চাই ন্যায়ালয়ে ডিসিশন ল'ব আৰু মিডিয়াৰ নিউজ চাই নহয় সো আজি মই সাৰেন্ডাৰ কৰিম আৰু মই ফুল কোঅপাৰেট কৰিম পুলিচৰ লগত আৰু মোৰ বিশ্বাস যে যদি মই সত্য হয় মোৰ কোনো ধৰণৰ শাস্তি নহয়